নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বড়াই আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপন চেনেল হিৰাম বড়াই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যিকোনো গানত কেনেদৰে নিজৰ নাম আৰু ফটো লগাব পাৰি এই বিষয়ত আজিৰ এই ভিডিঅ'টো। যিকোনো গানত কেনেদৰে নিজৰ নাম আৰু ফটো লগাব এই সকলোবোৰ জানিবলৈ হ'লে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যাব লাগিব মোবাইলত, আৰু মোবাইলত যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত গৈ ওপৰত চাৰ্চ কৰিব লাগিব অডিঅ' MP3 কাটাৰ, অডিঅ' MP3 কাটাৰ চাৰ্চ কৰাৰ পিছত আহি যাব এপটোৰ, চাৰ্চ কৰিব অহাৰ এনেকুৱা এপটো আহি যাব। এপটো দেখাত এনেকুৱা ধৰণৰ। এই এপটো খুবেই ভাল। ইয়াত 10 মিলিয়ন মানুহে ডাউনলোড কৰিছে আৰু ইয়াৰ ৰেটিং পইণ্ট 4.5। তলৰ ফালে চাওক, ইয়াতো বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে। আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰি লৈছোঁ বাবে ইয়াতে আপডেট বুলি লিখা আহিছে, আৰু আপোনালোকৰ বাবে মই ডিছক্ৰিপশ্যনত এই এপটোৰ ডাউনলোড লিংক দি দিছোঁ। তাতো গৈ আপোনালোকে এপটো ডাউনলোড কৰিব পাৰিব। আৰু এই এপটো ডাউনলোড কৰাৰ পিছত চিম্পলি এপটো অন কৰিব লাগিব, অপেন কৰিব লাগিব। অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব আপোনাৰ সন্মুখত। ইয়াতে বহুত অপশ্যন আছে, ৰেকৰ্ড আছে, তাৰপিছত মিক্স অডিঅ' আছে, ভিডিঅ' টু অডিঅ' কনভাৰ্ট আছে, অডিঅ' কনভাৰ্টাৰ, বহুত অপশ্যন আছে। আপোনালোকে এইটো ডাউনলোড কৰিলে গম পাই যাব। আৰু ইয়াতে চাব এটা অপশ্যন টেগ এডিটৰ বুলি। এই টেগ এডিটৰ বুলি যিটো অপশ্যন আছে ইয়াতে যাব। যোৱাৰ পিছত আপুনি যিটো গানত নিজৰ নাম আৰু ফটো লগাব বিচাৰে সেই গানটো চিলেক্ট কৰি লওক। মই এটা যিকোনো গান চিলেক্ট কৰি লওঁ বাৰু। এইটো লৈছোঁ। লোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ওপৰত চাব টাইটেল, ইয়াতে আপুনি টাইটেলটো দিব লাগিব। মই ইয়াতে টাইটেল দিছোঁ, মোৰ নামটো দিওঁ হিৰাম বড়াই, নেম ৰিংটন। আৰু আৰ্টিষ্ট নেমত আপুনি যিকোনো নাম দিব পাৰে, নিজৰ নামটো দি দিব। মই মোৰ নিজৰ নামটো দি দিছোঁ হিৰাম বড়াই। তাৰপিছত এলবাম নেম, ইয়াতে এলবাম নেমটো কি ৰাখিব মন যায় সেইটো দি দিব। মই ইয়াতে হীৰা বুলি দিছোঁ। তাৰপিছত ইয়াতে আৰু বহুত অপশ্যন আছে, কম্প'জাৰ, জেনাৰ, ইয়াৰ। মই ইয়াৰটো দি দিম। ইয়াতে দি দিছোঁ 2018। তাৰপিছত ডিস্ক নং, ট্ৰেক নং এইবিলাক দিব পাৰে। আৰু এতিয়া তলত চাব এলবাম আৰ্ট। ইয়াতে আপুনি নিজৰ ফটো লগাব পাৰিব বা যিকোনো ফটো লগাব পাৰিব। ইয়াতে ওপৰত এটা অপশ্যন পাব গেলাৰীৰ দৰে, ইয়াতে যাব, ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এলবামটো আহি যাব। এলবামটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত যিটো ফটো আপোনাৰ ৰাখিব মন যায় এইটো ফটো চিলেক্ট কৰি ল'ব। মই এই ফটোটো লৈছোঁ। লোৱাৰ পিছতে ফটোটো ইয়াতে আহি যাব, আৰু ইয়াতে সম্পূৰ্ণ হোৱাত সকলো কাম। তাৰপিছত তলত এটা অপশ্যন পাব ছেভ বুলি, ছেভ কৰি দিব। দিয়াৰ পিছতে এইটো গানত আপোনাৰ নাম, তাৰপিছত নাম আৰু ফটো ছেট হৈ গ'ল। এতিয়া এইটো প্লে কৰি চাওক। চাওক, এনেদৰে নিজৰ নাম আৰু ফটো লগাব পাৰিব। আপোনালোকে এনেকৈ নিজৰ মোবাইলতে যিকোনো গানত নিজৰ নাম আৰু ফটো লগাওক। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া নটিফিকেশ্যন পায় আৰু লগে লগে চাব পাৰে।